-1 ডেৰ যিমানখিনি এক্টিভিটিজ আমাক কৰিব লাগিছিলে এজ পাৰ প্ৰিপাৰেশ্যনছ আমি কৰিলোঁ। আপোনালোকে চাইছে পাৰ্চনেল চেল ৰাতিপুৱাৰ পৰা কাম কৰি আছিলে, ইনক্লুডিং পাৰ্চনেল চেল আপোনালোকে জানে আমাৰ মেটেৰিয়েল চেল বহুত কাম কৰিছে, ধুনীয়াকৈ ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল। গোটেই 479 পলিং ষ্টেচনছত আমাৰ পলিং পাৰ্টিজে ইতিমধ্যে মেটেৰিয়েলছ লয়, বেলেট বক্সেছ লয়, বেলেট পেপাৰ্ছ লয়, চব ওলাই গৈছে। আমাৰ ভেহিকলছ আমি প্ৰভাইড কৰি দিছোঁ ফৰ অল দি 479 polling parties, and at this point all of them have already left for their polling stations. আমাৰ ইয়াত বহুত বিশেষকৈ দূৰ থকা পলিং ষ্টেচন নাই, চবতকৈ দূৰ আছে আমাৰ চৰলপাৰা উল্টাপানী এৰিয়া, 2 hours লাগে। চ' উইদিন 2 hours মই ভাবোঁ যে আমাৰ গোটেই পলিং পাৰ্টিজে they will have reached their polling stations. আৰু আজি আমি বহুত ভালকৈ মই ভাবোঁ যে টিমে বহুত ভালকৈ কাম কৰিছে, যি ইমান সুন্দৰকৈ একাউণ্ট চেল, মেটেৰিয়েল চেল, পাৰ্চনেল চেল, ট্ৰান্সপৰ্টৰ প্লেন বহুত ধুনীয়াকৈ হৈ গৈছে। আমাৰ ইয়াত 479 পলিং ষ্টেচন আছে, আপোনালোকে জানে প্ৰত্যেক পলিং ষ্টেচনত 1 প্ৰিচাইডিং অফিচাৰ প্লাছ 3 পলিং অফিচাৰ 1, পলিং অফিচাৰ 2, পলিং অফিচাৰ 3 থাকে। এখন পলিং পাৰ্টিত 4জন মানুহ আছে। আমাৰ 479 পলিং ষ্টেচনত 1916 পলিং পাৰ্চনেল আছে। ইতিমধ্যে তেখেতসকলে আপোনাৰ নিজে ভাত চাত খাই চব ৰেডি হৈ ওলাই গৈছে, আপোনালোকে চাইছে গাড়ী ওলাই গৈছে। আৰু কালি বিশেষকৈ আমাৰ যি পলিং ডে আছে তাত আমাৰ পলিংটো ষ্টাৰ্ট হৈ যাব 7:30 পৰা 4 বাজিলৈকে পলিংটো চলি থাকিব, অফিচিয়েলি চলি থাকিব। মই অনুৰোধ জনাম আমাৰ বাসিন্দাসকলক, যিমানখিনি ভোটাৰ্ছ আছে ভোটদান দিবলৈ যেতিয়া যায় প্লিজ সোনকালে আহিব। 7:30 to 4 যি টাইমিং দিয়া হৈছে চৰকাৰী টাইমিং সেইটো ফ'ল' কৰিব, যাতে আমি by 5 আমিও ৰেপ আপ কৰি আমাৰ পলিং পাৰ্টিসকলে ছেফলি ইয়াত আকৌ ৰিটাৰ্ণ আহিব পাৰে। আপোনালোকে যিমান ছাপৰ্ট দিব, যিমান ভোটাৰ্ছসকলে ওলাই আহিব, নিজে ওলাই আহিব উইদিন দ্য টাইম লিমিট, আমাৰ কাৰণে ইমানে ভাল। আমাৰ 178 ক্ৰিটিকেল পলিং ষ্টেচনছ আছে উইদিন দি কোকৰাঝাৰ ছাব ডিভিজন, আৰু সেই প্ৰত্যেক 178 ক্ৰিটিকেল পলিং ষ্টেচনছ যি আমাক লিষ্ট আহিছিলে পুলিচৰ পৰা, সেই প্ৰত্যেক 178 পলিং ষ্টেচনছত আমি মাইক্ৰ' অবজাৰ্ভাৰ দিছোঁ। চ' উই অলছ' হেভ 178 মাইক্ৰ' অবজাৰ্ভাৰ্ছ, তেখেতসকলে কালি ডিউটিত যাব। আমাৰ ইয়াত ছেক্টৰ অফিচাৰ, জ'নেল অফিচাৰ চব 73 ছেক্টৰ অফিচাৰ, 73 ছেক্টৰ জ'নেল কম্বাইণ্ড আছে। তেখেতসকলকো প্ৰত্যেকখনক গাড়ী দিয়া হৈছে আৰু তেখেতসকলকো কালি ডিউটিত যাব। আজিও আছিলে, আজি বহুত বিশেষকৈ হেল্প কৰিছে, গাইডেঞ্চ দিছে পলিং পাৰ্টিজে ক'ৰ পৰা কোনটো ডিষ্ট্ৰিবিউশ্যন এৰিয়াৰ পৰা কি ল'ব পাৰে সেইখিনি চব গাইডেঞ্চ দিয়া হৈছে। কালি মই নিজে চব ছেক্টৰ জ'নেলক পাৰ্চনেলি ব্ৰিফ কৰিছিলোঁ, আৰু কালি পলিং ডে'ৰ দিনাখন তেখেতেও ডিউটিত থাকিব। দে উইল অলছ' বি অচিলেটিং বিটুইন দ্য পলিং ষ্টেচনছ, যি তেখেতসকলৰ জুৰিছডিকশ্যনত আছে তাত তেখেতসকলেও ঘূৰি ফুৰি থাকিব, চেকিং কৰি থাকিব। চ' মই ভাবোঁ যে কালিৰ যি পৰিৱেশ হ'ব বহুত ভাল হ'ব। আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা এখন ফ্ৰী, ফেয়াৰ, ট্ৰান্সপেৰেণ্ট ডেম'ক্ৰেটিক ছিষ্টেমত আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাইছে, আৰু আপোনালোকৰ মই ভাবোঁ যে মিডিয়াসকলৰো আমাৰ বহুত সহযোগিতা আমি পাইছোঁ। মাজে মাজে প্ৰেছৰ দ্বাৰা আমি বহুতখিনি ইনফৰ্মেশ্যন পাব্লিকৰ লগত শ্বেয়াৰ কৰিব পাৰিছোঁ। মই আশা ৰাখিছোঁ আৰু কনফিডেণ্ট আছোঁ যে কালিৰ যিটো আমাৰ প্ৰিপাৰেশ্যনছ আমি ইমান দিনৰ পৰা কৰি আছোঁ, কালি ধুনীয়াকৈ আমি ফলাফলটো দেখিবলৈ পাম। আৰু যিমান মোৰ এক্সপেক্টেশ্যনছ আছে তাতকৈ বেছি ভাল ভালকৈহি আমাৰ পলিং পাৰ্টিসকলে কামটো কৰিব, ভালকৈ হ'ব আমাৰ পলিং ডে'ৰ যিমানখিনি প্ৰক্ৰিয়া আছে।